সাংবাদিক ভাই বন্ধুবিলাকক মই আমাৰ বিশু ডিমাৰ শুভেচ্ছা জ্ঞাপিত কৰিছোঁ। জুঠাই কাৰ্ডম নমস্কাৰ। আজি 27 জানুৱাৰী মানে এইটো আমাৰ ডিমাচা জাতিৰ কাৰণে বহুত মানে ইম্পৰ্টেণ্ট দিন। কিয় বুলি ক'লেতো টুডে উই as a Dimasa tribe celebrates our annual harvest festival, which is known as Bishu Dima. In Dimasa it is called as Bushu, but here in Karbi Anglong we call it Bishu Dima. Aru Bishu Dima ki hoy buli kole to it's our tradition hoy. Etu parampara to amar he purbo purokor jugor pora chuli ahi ase ajir dinor loke. Ajir dinot mane ami এদিনীয়া প্ৰগ্ৰাম ৰাখিছোঁ বা এইটো বেলেগ আমি আপোনালোকে যদি ডিমা হাছাওত যায় এইটো মানে এসপ্তাহ বা জানুৱাৰী মাহটোৰে গোটেই বিহুৰ নিচিনাই চলি থাকে। বাট হ'লেও আমি থ্ৰু দিছ বিশু ডিমা উই ৱান্ট টু গিভ এ মেছেজ টু দ্য পিপল না যে লাইক আজি বিশু ডিমাৰ দিনত আমি প্ৰথমত নিজৰ কালচাৰ এণ্ড ট্ৰেডিশ্যনবিলাক আমি প্ৰিজাৰ্ভ প্ৰমোট কৰিবলৈ আমি এইটো দিনাখন আমি মানে চবেই একেলগে ডিমাচা জাতি জনজাতি আহাবিলাক মানে আমি একত্ৰিত হয় আজি আমি চেলিব্ৰেট কৰিছোঁ। তো লাইক বিশু ডিমা কিয় চেলিব্ৰেট কৰে বুলি ক'লেতো আজিৰ দিনত আমি ৰাতিপুৱা উঠি নিজৰ মা দেউতাক গা পা ধুই সেৱা কৰোঁ, সিহঁতৰ পৰা আশীৰ্বাদ লৈ আমি এইটো অনুষ্ঠান ৰাইজৰ অনুষ্ঠান আজি আমি এটা কলনী হিচাপে আমি খাইছোঁ। ডিমাচা য'ত য'ত আছে চব আমি একেলগে আহি কিনি ইয়াতে মানে আমি গোট খাই কিনি চেলিব্ৰেট কৰিছোঁ। চেলিব্ৰেট কেনেকৈ কৰে বুলি ক'লেতো অন বিহাফ অফ দ্য কমিটি আমাৰ নাগাহজা আৰু মালা সজা না ইহঁতি আহি এই ৰাইজৰ পৰা আশীৰ্বাদ লয় ছিনিয়ৰ চিটিজেন ডিমাচা মানুহৰ ফালৰ পৰা। আৰু সেইটো দিনাখন আমি মানে ঈশ্বৰৰ পৰা প্ৰাৰ্থনা কৰোঁ যে লাইক আজিৰ দিনত কাইজা পেচা নহয় আমি মিলা প্ৰীতিকৈ থাকিম আৰু যিমানটো যদি আজি আমাৰ মাজত যদি দুশ্মন থাকে বুলি ক'লেতো মানে ফৰগিভ কৰা হয়। আৰু দিছ বিশু ডিমা চিম্বলাইজ দ্য বিগিনিং অফ দ্য নিউ ইয়েৰ মানে তেনেকুৱা আৰু মানে আৰু আজিৰ দিনত আমি মানে চবৰ লগত মিলা প্ৰীতি ইয়াত বিশু ডিমা বুলি ক'লেতো অকল মানে ডিমাচা বুলিয়ে নহয় মানে আমি মানে কিমানটো কাৰ্বি আংলঙত থকা জাতি জনজাতিবিলাকক আমি ৱেলকাম কৰোঁ। আমি আজি স্পেচিয়েলি আজিৰ দিনত আমি মানে নিজৰ ট্ৰেডিশ্যনেল পিন্ধা কাপোৰ কানিবিলাক মানে লগাই কিনি মানে নিজৰ ডান্স কিবা বুলি আমি কালচাৰেল ট্ৰেডিশ্যনটো প্ৰমোট কৰিবলৈ এইটো মানে এদিনীয়া প্ৰগ্ৰাম আৰু সেইটো হিচাপে আছে। তাৰপাছত লাইক আজি আমাৰ ৰিচেণ্টলি এই জুডিমা বুলি ক'লেতো এইটো বহুত আমাৰ মানে ইম্পৰ্টেণ্ট খাদ্য হিচাপতে আমি লয়। এইটো মানে জন্মতেও লয়, ফেষ্টিভেলতেও লয়, মৰা টাইমতেও লয়। আৰু ৰিচেণ্টলি এটা ভাল খবৰ যে আমাৰ জুডিমাটো মানে GI টেগ পাইছে। তো সেইটো কাৰণে লাইক আমি মানে আজি আমি নিজকে গৌৰৱ ফিল কৰোঁ আৰু আপোনালোককো মই অলপ পাছত খুৱাই চাম জুডিমা কি বস্তু না লাইক সেইটো হিচাপে। আৰু এতিয়াতো ৰাতিপুৱা আজি আমাৰ আমলাপতি বিশু ডিমা চালাই হচম হিচাপে আমি চেলিব্ৰেট কৰিছোঁ। তো লাইক এতিয়া ৰাতিপুৱাৰ দখলতো আমাৰ ফ্লেগ মাৰাথন ৰেচ হৈছে, তাৰপাছত লাইক ফ্লেগ হচ হ'ল, তাৰপাছত ডিমাচা ট্ৰেডিশ্যনেল গেমছ এণ্ড স্পৰ্ট হ'ল, তাৰপাছত অলপ মিটিং ৰাখিছে আৰু এতিয়াতো মানে খোৱা বোৱা মানে হৈ আছে আমাৰ মাজত। তাৰপাছত লাইক এতিয়া চলি আছে আৰু ৰাতিৰ দখৰতো মানে প্ৰগ্ৰামটো আছে, তেতিয়া মানে আমাৰ মানে ট্ৰেডিশ্যনেল ডান্সবিলাক দেখা পাব আপোনালোকে। আৰু মই আশা কৰোঁ যে আপোনালোকেও আহিব আৰু চাব। আৰু বিশু ডিমা বুলি ক'লেতো ইউ পিপল আৰ মষ্ট ৱেলকাম, চবেই আহিব পাৰে ইয়াতে, তাতে মানে আমি মিলা প্ৰীতিয়ে আমি চেলিব্ৰেট কৰিম তেনেকুৱা আৰু মানে সেইটোৱে আৰু মানে বিশু ডিমা।